নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লগতে কেইবাটাও ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা দি মোক উৎসাহিত কৰিব এই মুহূৰ্তত প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিব বিচাৰিছোঁ আপোনাৰ সিভিল স্কোৰ বেয়া নেকি আৰবিআই দিছে বিশেষ উপায় এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ সিভিল স্কোৰ বেয়া নেকি বিত্তীয় প্ৰতিষ্ঠানৰ লগত আপোনাৰ যদি লেনদেন বেয়া তেনেহলে আপোনাৰ সিভিল স্কোৰ বেয়া সময়মতে ঋণ উভতাব নোৱাৰিলেও বেয়া হ'ব আপোনাৰ সিভিল স্কোৰ আপোনাৰ পান কাৰ্ড আনে ব্যৱহাৰ কৰিলেও বেয়া হ'ব পাৰে আপোনাৰ সিভিল স্কোৰ অথবা আপুনি কাৰোবাৰ গ্ৰাউণ্টাৰ হ'লে হ্ৰাস পায় আপোনাৰ সিভিল স্কোৰ ক্ৰেডিট স্কোৰ নিম্নগামী হোৱাৰ অভিযোগৰ ভিত্তিত আৰবিআই নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে নতুন নিয়মৰ যোগেদি ভালে থাকিব আপোনাৰ সিভিল স্কোৰ 2024 26 এপ্ৰিললৈকে কাৰ্যকৰী হ'ব এই নিয়ম সঠিক সময়ত ঋণ পৰিশোধ কৰিব নোৱাৰা গ্ৰাহকৰ তালিকাত সিভিল কোম্পানীক দিয়াৰ পূৰ্বে জনাব লাগিব গ্ৰাহকক সিভিল কোম্পানীসমূহে মেইল যোগে অৱগত কৰিব লাগিব গ্ৰাহকক বছৰেকত এবাৰকৈ দিব লাগিব প্ৰতিবেদন যদি গ্ৰাহকৰ অভিযোগ থাকিলে 30 দিনৰ ভিতৰত সমাধান কৰিব লাগিব কোম্পানীয়ে অন্যথা প্ৰতিদিনে 100 টকাকৈ জৰিমনা ভৰিব লাগিব সিভিল কোম্পানীসমূহে আৰু আনফালে দিবলৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ আধাৰ কাৰ্ড আপডেট কৰিলেনে শীঘ্ৰেই কৰক আপোনাৰ আধাৰ কাৰ্ডৰ আপডেট চৰকাৰে নিৰ্ধাৰণ কৰিছে সময়সীমা 14 ডিচেম্বৰৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰিব লাগিব আপুনি নিৰ্ধাৰিত সময়ৰ ভিতৰত আপডেট নকৰিলে পৰিব আপুনি বিপদত বন্ধ হৈ পৰিব আপোনাৰ আধাৰ সম্পৰ্কীয় সকলো কাম-কাজ আধাৰ আপডেট নকৰাসকলৰ প্ৰবঞ্চনা জালত পৰাৰো আকাংক্ষা আছে এই মুহূৰ্তত জনাইছোঁ কিদৰে কৰিব আপোনাৰ আধাৰ কাৰ্ডৰ আপডেট প্ৰথম আপোনালোকে UIDৰ অফিচিয়েল ৱেবছাইটত ক্লিক কৰক তাৰ পাছত আপুনি আধাৰ নামভৰ্তি প্ৰপত্ৰ ডাউনলোড কৰক প্ৰয়োজনীয় তথ্য সন্নিবিষ্ট কৰি আপোনাৰ সমীপৰ আধাৰ কেন্দ্ৰত জমা দিয়ক আপোনাৰ আধাৰ ফৰ্ম এটকা মাচুল নিদিয়াকৈ কৰিব পাৰিব আপুনি এই কাম আধাৰ সেৱা কেন্দ্ৰত সংগ্ৰহ কৰিব আপোনাৰ বায়োমেট্ৰিক এই সকলো কাম সম্পূৰ্ণ হোৱাৰ পিছতে আপুনি সংগ্ৰহ কৰিব পাৰিব ৰচিদত থাকিব URN নম্বৰ জৰিয়তে আপুনি জানিব পাৰিব আধাৰ আপডেটৰ তথ্য আৰু আনফালে দিবলৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ বনভোজক লৈ আহি গ'ল SOP বনভোজকাৰীৰ বাবে আহি গ'ল SOP এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ বনভোজ খাবলৈ যাওঁতে মানিব লাগিব এইসমূহ নিয়ম ভংগ কৰিলে লোৱা হ'ব ব্যৱস্থা বনভোজ খাবলৈ যোৱা দলে মানি চলিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ইয়াৰ লগতে বনভোজ খোৱাৰ পিছত কোনো ধৰণৰ আৱৰ্জনা লগতে ৰৈ যোৱা ভাত আঞ্জা নৈ জান-জুৰি বিলত আদিত পেলাব নোৱাৰিব প্লাষ্টিকৰ গ্লাছ হুৰাৰ বটল নৈত দলিয়াব নোৱাৰিব নিৰ্দিষ্ট ডাষ্টবিনতহে পেলাব লাগিব আৱৰ্জনাসমূহ প্ৰকৃতিক সুৰক্ষা দিয়াটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য সুৰাপান কৰি উদ্ভণ্ডালি কৰিব নোৱাৰিব আপুনি প্ৰতিখন বনভোজস্থলীৰ স্থানীয় ব্যৱস্থাপকে ল'ব ব্যৱস্থা নিয়ম ভংগ কৰিলে ব্যৱস্থা লোৱা হ'ব উচ্ছৃংখল বনভোজকাৰীৰ ওপৰত আৰু আনফালে দিবলৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ ৰেল বিভাগত ওলাইছে হাজাৰ চাকৰি এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে ৰেল বিভাগৰ হাজাৰ পদ পূৰণৰ বাবে চলিছে যুঁজা অনলাইন যোগে কৰিব পাৰিব আপুনি আবেদন ৰেলৱে ৱেবছাইটলৈ গৈ কৰক আপুনি আবেদন নদান ৰেলৱে ইতিমধ্যে জাৰি কৰিছে নটিফিকেশ্যন আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া আপোনালোকে দেখিছে এটা স্ক্ৰীনত ৱেবছাইট সেই ৱেবছাইটলৈ গৈ আপুনি আবেদন কৰিব পাৰিব মুঠ 3093টা ওলাইছে চাকৰি পদ দশম আৰু দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন আৰু ইয়াৰ লগতে প্ৰাৰ্থীসকলৰ RTR পাঠ্যক্ৰম উত্তীৰ্ণ হোৱাৰ চাৰ্টিফিকেট থাকিব লাগিব আবেদনৰ সময়ত আপোনাৰ বয়স হ'ব লাগিব 15 পৰা 24 আবেদনৰ বাবে ভৰিব লাগিব আপুনি মাচুল আবেদনৰ মাচুল হৈছে 100 টকা SC ST মহিলাৰ বাবে আবেদনৰ মাচুল নালাগে